Hello everyone, আজি আমি যাবলৈ ওলাইছো হদিয়ালৈ বুলি কিবা কাম আছে সেই কাৰণে ওলাইছো এয়া কি হাতত লৈছো চাইছো এবমিন এটোটো জেনেকালেও খাবই লাগিব নহলে তো নহবই গাড়ী ষ্টাৰ্ট হৈ আছে ইপিনে পানী বটল লৈ লৈছো কাৰণ বটলৰ পানী মোৰ লগত সুট নহয় খাব লাগিব খাবৰ কাৰণে ল'ব লাগিব মুমডাল হলে হৈ যাব দৰৱ খোৱাৰ পিছত মানে লাগে এই আমাৰ সাৰ আৰু মই কৈ আছো এটো লৈ ললো মুমডাল খাইছাম মানে খাবই লাগিব কাৰণ দৰৱ খালো যে এপিনি আমি ভাবলৈ লৈছো তিলিঙা মন্দিৰ এয়া গেটটো অকমান দেখাই দিছো ওচৰ ফালে দেখাম মই বাহিৰৰ পৰা দেখাম কিন্তু এয়া গেটটো হয় এয়া এপিনি ভাবলৈছো বাহিৰত বহুত কিনি দোকান লগাই থৈছে আগতেতো ইমানকে দোকান নাছিলে কিন্তু এতিয়াতো বহুত দোকান হৈ গল এপিনি দোকান মই তিলিঙা মন্দিৰৰ মেইন গেটটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া হৈছে মেইন গেট ভিতৰৰ বুনি এপিনি তিল বান্ধিছে এয়া দোকান চাহৰ বাগিচা এইখিনি কিমান ভাল লাগিছে চাও পাৰে কিমান মজা ভিউ দেখিয়ে কিবা এটা ভাল লাগি গৈছে এতিয়া হদিয়া ব্ৰিজ পাব হল হেতু আপোনালোকক দেখাম দে মই আমাৰ হদিয়া ব্ৰিজ কোনে নাই চোৱা হেকিনি মোৰ ভিডিঅ'ৰ জৰিয়তে চাব পাৰিব আৰু এয়া ভালুৱে আৰু এটো হৈছে আমাৰ হদিয়া ব্ৰিজ যিটো কয় ভূপেন হাজৰিকা হেতু এয়া কিমান মজা লাইটটো লগোৱা হৈছে ৰাতিত বহুত মজা হ'ব কিন্তু ইয়া পাঞ্জাব বেংকত অকমান কাম আছিলে এটুকে কৰি লম তাৰ পিছতে ঘৰত যাব লাগিব আমাৰ বৰগড় তিনিআলি হুপাক গিয়েকো আৰু বেঙন আগেৰ কাটো না ইয়া আমাৰ বৰগড় তিনিআলি এটো হৈছে ন্যানিৰ দোকান তো অকম তো ইয়াৰ খুব লাগে ইয়া কাকি বহি আছে অকলে ইয়া গড় ভালো আৰু ইপিনি চাংগৰ চাম দি মই ভিতৰত কোনে আছে বা লাইট অন কৰি দিওঁ ঐ ন্যানি ইয়া বেং আতব এয়া গৰত ফালো এপিনি কবি বইল এপিনি জাংবডি ডাল দি বনাইছে আৰু আলু পিটিকা বনাই থৈছে এটো মেন এটো খাও লাগি আছে এটো খাই কিনে ডাইৰেক্ট খোৱাত ব্যস্ত হৈ আছো কাৰণ বহুত ভোক লাগি আছে যিটো নেকি ভাত খালো এতিয়া
এতিয়া মাইহঁতৰ ঘৰত যাম জানবি আছে তাত এয়া অকণমান হ'লেও চিপছ কিবা কিবি আনি দিছিলোঁ জানবিৰ কাৰণে গ'ল মাইকেইটা একবাৰ কেনামা জানবি শুনি এয়া মা ই ক'ত লুকালে বালু আছে এতিয়া ঘৰৰ পৰা গৈ আছোঁ আমি শান্তিপুৰৰ সেইপিনি এঘাল বস্তু লৈ গৈছোঁ কাৰণ মানে বাইৰ ছোৱালীজনী তাত হোষ্টেলত থাকে তাৰ কাৰণে অকণমান মিঠাই চিঠাই আনি দিছোঁ 2 নম্বৰ নাই 3 নম্বৰ শান্তিপুৰত থাকে ই হোষ্টেলত সেইটোৱে গৈ আছোঁ আৰু চাই থাকিব ভিডিঅ'টো ইয়ালৈকে চাইছে যদি আপোনালোকক বহুত ধন্যবাদ এইটো মই চান্সত লৈ ল'লোঁ আৰু খাবৰ কাৰণে মানে গাড়ীত উঠিলে কি হয় মানে ভমিটিং লাগি উতনিতে এবাৰ ভমিটিং কৰিলোঁ একো নাই মানে গড়টোত ফালোঁ আৰু এতিয়া লগ কৰিবলৈ বাকী আছে এয়া সেইটো হৈছে নঙলাটো এয়া কিমান মজাকে লগাই থৈছে পিনি ফুলৰ এইটো পোৱালিটো আমাৰ ৱেলকাম সোমালো তাৰপিছত অকণমান বহিলোঁ চাহ দিছিলে খাই দিলোঁ আৰু ভাত মানে খাই কিনে আহিছিলোঁ তথাপিও চাহ দিছে যেতিয়া খাবই লাগিব গৈ আছোঁ এতিয়া দুলীয়াজান লৈ মানে গাড়ী আজি দিনবোৰ বহিছোঁ আজিতো বহুত ভাগৰ লাগিব কি ক'ম শান্তিপুৰ মানে যিটো জেগা সেইটো আপোনালোকক অকণমান দেখাই দিম মই ভিউখিনি চাই থাকিব এইটো শান্তিপুৰ 3 নম্বৰ ৰাস্তা গৈ আছোঁ কেতিয়া পাম চাগে এতিয়া বাজিছে 156 পাব চাগে 4 বাজি পায় 4 বাজি নহ'লে 5 বাজিত পাই যাম আৰু দুলীয়াজান সেইপিনি BSNL অফিচত আমি আহিলোঁ কাৰণ বন্তিয়ে কিবা কাম আছে বোলে আধাৰ কাৰ্ড বনাব আহিছে ন আধাৰ কাৰ্ড বনাব বোলে এয়া বায়ে আমাৰ কি কয় ছটাৰণী ইয়াক আনিছে কি বনাই দিব এয়া কি কৰোঁ সদি আহিছে যেতিয়া তেলটো ভৰাবই লাগিব সেইপিনি তেল ভৰাবলৈ আহিছোঁ এইটোৱে আছিল আজিৰ ভিডিঅ' আকৌ এটা নতুন ভিডিঅ'ত লগ পাম চ' আপোনালোকক বহুত ধন্যবাদ ক'ব বিচাৰিছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে কাৰণ মানে ফেচবুকত এইকেইদিন মই বহুত মৰম পাইছোঁ ফেচবুকৰ পৰা সেইকাৰণে আপোনালোকলৈ বহুত ধন্যবাদ থাকিল